বন্ধুসকল আচলতে আমাৰ লগত কি হয় যে আমি ইউটিউবত মটিভেশ্যন ভিডিঅ' এটা চাই যিকোনো কাম এটা কৰিবলৈ আৰম্ভ কৰি দিওঁ, কিন্তু সেই কামটো আমি শেষ কৰিব নোৱাৰোঁ। আমাৰ যি মটিভেশ্যন ইউটিউবৰ ভিডিঅ' চাই পাওঁ, সেই মটিভেশ্যন আমি বহু সময় ধৰি ৰাখিব নোৱাৰোঁ। আমি আধা ঘণ্টা বা এঘণ্টাৰ পিছতেই ডিমটিভেট হৈ যাওঁ। সেই কামটোৰ প্ৰতি আমাৰ আগ্ৰহ নোহোৱা হৈ যায়, আমি কৰিব ইচ্ছা নাযায় কামটো, আৰু সেই কাম আধাতে ৰৈ যায়, কোনো পধ্যেই আমি শেষ কৰিব নোৱাৰোঁ। বন্ধুসকল আচলতে এনেকুৱা কিয় হয়, বা আমি কি কৰিলে আমি সেই কামটো শেষ নকৰালৈকে আমি মটিভেট হৈ থাকিব পাৰোঁ, কেনেকৈনো এই মটিভেশ্যন কণ্টিনিউ কৰিব পাৰোঁ, বা কেনেকৈনো সেই কামটো শেষ কৰিব পাৰোঁ। বন্ধুসকল আজি আমি থিংক লাইক এ মংক নামৰ কিতাপখনৰ পৰা এইটো শিকিম যে হাউ টু ষ্টে মটিভেট অল দি টাইম। আমি সকলো সময়তে কিদৰে মটিভেট হৈ থাকিব পাৰোঁ। বন্ধুসকল নমস্কাৰ, মোৰ নাম হৈছে ৰাহুল আৰু আপোনালোকে চাই আছে আৰ্টিফিউজ। তেনেহ'লে বলক বন্ধুসকল অলপ সময় নষ্ট নকৰি কিনো এই চাৰিটা কাৰক যাৰ দ্বাৰা আমি সকলো সময়তে মটিভেট হৈ থাকিব পাৰোঁ, সেই কাৰককেইটা অলপ বিশ্লেষণ কৰোঁ বা সেই কাৰককেইটাৰ বিষয়ে অলপ জানো। বন্ধুসকল সেই চাৰিটা হৈছে 1 নম্বৰ ফেয়াৰ, 2 নম্বৰ হৈছে ছাকচেছ, 3 নম্বৰ হৈছে ডিউটি আৰু 4 নম্বৰ হৈছে লাভ। বন্ধুসকল ফেয়াৰ, যদি মই এক্সামত ভাল নম্বৰ নাপাওঁ তেতিয়া কি হ'ব? জব এটা নাপাম, ভাল কলেজ এখনত এডমিশ্যন নহ'ব, সদায় দুখীয়া হৈ থাকিম, মানুহে কি ক'ব, মানুহে হাঁহিব, এনেকুৱা বহুতো ধৰণৰ আমাৰ ভয় থাকে, যিয়ে নেকি আমাৰ ছেফটি আৰু ছিকিউৰিটিৰ কাৰণে আমাৰ মাজত আহে। আমি গম নোপোৱাকৈ যিকোনো এটা কাম কৰাৰ আগত বা যিকোনো এটা ডিচিশ্যন লোৱাৰ আগত ই এনেকুৱাভাৱে সক্ৰিয় হৈ যায় আৰু আমাৰ মনত আহে, যিয়ে নেকি আমাক ইনফ্লুৱেঞ্চ কৰে। আমি এই ভয়টোৱে আমাক একশ্যন ল'বলৈ হেল্প কৰে, যদিও বহু সময়তে এনেকুৱা হয় যে আমি শুদ্ধ ডিচিশ্যন এটা ল'বলৈ নিদিয়েই আমাক। এক্সাম্পল, এটা ল'ৰা যি নেকি বহুত ক্ৰিয়েটিভ, কিন্তু সি পইচা নোপোৱাৰ ভয়ত বা মানুহে কি ক'ব যদি সি ফেইল হৈ যায়, বা এনেকুৱা ধৰণৰ বিভিন্ন কাৰণত সি জব এটা কৰিবলৈ লয়, য'ত নেকি সি কেতিয়াও ক্ৰিয়েটিভিটি শ্ব' কৰিবলৈ বা ক্ৰিয়েটিভিটি ইম্প্ৰুভ কৰিবলৈ সুবিধা নাপায়। এনেকৈ যি আমাৰ ভয়, সেই ভয়ে আমাক আমাৰ ক্ৰিয়েটিভিটিটো নষ্ট কৰি দিয়ে, আৰু এই ভয়ে বহু ক্ষেত্ৰত আমাৰ কামো দিয়ে, বহু ক্ষেত্ৰত আমাৰ একশ্যন ল'বলৈ বাধ্য কৰায়। যেনে যদি মই এইটো নকৰোঁ মোৰ কাইলৈ কি হ'ব, যদি মই আজি কাম নকৰোঁ মই কাইলৈ কি খাম, বা কাইলৈ মোৰ পইচা ক'ত পাম। হয় বন্ধুসকল, এনেকৈয়ে আমাক ভয়ে কাম কৰিবলৈ বাধ্য কৰে, বা ভয়ে এইদৰে আমাক মটিভেশ্যন দিয়ে যে আমি কামটো কৰিবই লাগিব। বন্ধুসকল আমাৰ দ্বিতীয় পইণ্ট হৈছে ডিচাৰ্জ দি মায়া অফ ছাকচেছ। হয় বন্ধুসকল, বহুতেই ইয়াক ছাকচেছৰ মায়া বুলি কয়। এখন যদি দামী গাড়ী মোৰ হাতত থাকিল হয়, যদি মই এটা ধুনীয়া ঘৰ থাকিল হয়, যদি মই দামী হোটেলত খাদ্য খাব পাৰিলোঁ হয় বা থাকিব পাৰিলোঁ হয়, যদি মই ফৰেইন কাণ্ট্ৰিবিলাকত ঘূৰিব পাৰিলোঁ হয়, বা ভাল ভাল ঠাইলৈ যাব পাৰিলোঁ হয়, এনেকুৱা ধৰণৰ বহু আমাৰ সপোন থাকে, যি ডিজায়াৰ্ছে এনেকৈ আমাক কিবা এটা নহয় কিবা এটা কৰিবলৈ মটিভেট কৰে। বন্ধুসকল এইদৰে আমি যি আমাৰ সপোন সেই পূৰা কৰিবলৈ বা কিবা এটা লোভত এনেকৈ আমি কামটো কৰিবলৈ বাধ্য হওঁ, বা আমাক বাধ্য কৰাই দিয়ে মনটোৱে। বন্ধুসকল আৰু আমাৰ তৃতীয় যিটো কাৰণ হৈছে সেইটো হৈছে ডিউটি, আমাৰ দায়িত্ব। বন্ধুসকল আমাৰ যি দায়িত্ব থাকে সেই দায়িত্ব পালন কৰিবলৈ আমাক মটিভেশ্যন বেলেগকৈ আৰু নালাগে, আমাৰ মটিভেশ্যন অট'মেটিক আহি যায়, কাৰণ সেই কামটো নকৰিলে কি হ'ব আমি ভালকৈ জানো। এক্সাম্পল, যদি মই এতিয়া হোমৱৰ্কখিনি কৰি নথওঁ তেনেহ'লে কাইলৈ মই স্কুলত কি ছাবমিট কৰিম, বা যদিহে মই সোনকালে শুই নুঠোঁ মই সময়মতে অফিচ গৈ নাপাম। এইদৰে দায়িত্ববোৰে আমাক কিবা এটা নহয় কিবা এটা কৰিবলৈ অৰ্থাৎ একশ্যন ল'বলৈ বাধ্য কৰায়। আমি অনিচ্ছা সত্ত্বেও সেই কামটো কৰিবলৈ বাধ্য হৈ যাওঁ, আৰু এনেদৰেই দায়িত্বই আমাক মটিভেশ্যন দিয়ে, এনেদৰে মটিভেট কৰে। আৰু 4 নম্বৰ বন্ধুসকল, আপোনালোকে জানে যে যি লাভে আমাৰ সকলোতকৈ ডাঙৰ মটিভেশ্যন চ'ৰ্চ। আপোনালোকে অনুভৱ নকৰিব পাৰে যে লাভে কেনেদৰেনো আমাক মটিভেশ্যন দিয়ে, কিন্তু এটা এক্সাম্পল দিবলৈ গ'লে আপোনাৰ মা দেউতা যদি কেতিয়াবা বেমাৰ হয় বা কিবা কাৰণত একো কৰিব নোৱাৰা হৈ থাকে বা বিভিন্ন ধৰণৰ প্ৰব্লেম আহে, তেতিয়া আপুনি অলপো একো কথা চিন্তা নকৰাকৈ সেই কামটো কৰাত লাগি যায়, বা তেওঁলোকৰ শুশ্ৰূষা কৰাত লাগি যায়। আপুনি অলপো ভাগৰ অনুভৱ নকৰে, বা ভাগৰ অনুভৱ কৰিলেও আপুনি কেতিয়াও ৰখি যাবৰ কথা নাভাবে, আপুনি কণ্টিনিউ লাগিয়ে থাকে সেই কামটোত, বা আপুনি ভাল পোৱা বস্তুটো পাবলৈ বা ভাল পোৱা মানুহজনৰ কাৰণে আপুনি যি হ'লেও কৰিব পাৰিব, আৰু এইদৰে আপোনাৰ মটিভেশ্যন আহে। আৰু বন্ধুসকল আমি ভিডিঅ'টোত দেখিলোঁ যে কি 4টা কাৰকৰ পৰা আমি মটিভেশ্যন পাওঁ।
হ'ব নক'লে ইউটিউবৰ ভিডিঅ'টো চাই আমি জাষ্ট আৰম্ভহে কৰিব পাৰিম কামটো। কিন্তু যদিহে আমি এই ভয়, ডিজায়াৰ্ছ, ডিউটি আৰু লাভ এই চাৰিটাৰ অলপো প্ৰভাৱ নাথাকে, তেনেহ'লে আমি সেই কামটো কেতিয়াও শেষ কৰিব নোৱাৰোঁ বা কণ্টিনিউ কৰি যাব নোৱাৰোঁ। তো বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। আজিলৈ লৈছোঁ বিদায়। কাইলৈ আহিম অন্য এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ। জয় আই অসম।